নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে ফেক্ট এণ্ড নলেজ আছাম চেনেলটোলৈ পুনৰ এটা অন্য ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আজি মই কেইটামান আপোনালোকলৈ চাণক্য নীতিৰ বাণী লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টি চাই নিশ্চয় ভাল পাব। মূৰ্খ লোকৰ কাৰণে সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় শিক্ষিত লোকৰ মূৰ্খ স্বভাৱৰ কাৰণে। পাপ শৰীৰৰ পৰা নহয়, মনৰ পৰা সৃষ্টি হয়। যিমানেই গংগা স্নান নকৰক কিয়, গংগাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে, মানসিকতা নহয়। শৰীৰ আৰু সম্পত্তিক লৈ কেতিয়াও অহংকাৰ নকৰিব। অসুস্থতা আৰু দৰিদ্ৰতা কেতিয়াও কাকো কৈ নাহে। আটাইতকৈ মূল্যৱান সম্পদ হৈছে জ্ঞান, আটাইতকৈ শক্তিশালী অস্ত্ৰ হৈছে ধৈৰ্য, আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি, আটাইতকৈ শ্ৰেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস। শিয়ালৰ দৰে 100 বছৰ জীয়াই থকাতকৈ সিংহৰ দৰে এদিন জীয়াই থকাই ভাল। যিটো কৰ্ম যেতিয়া কৰিব সেইটোৰ ওপৰতহে আপোনাৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। সম্পত্তি যিমানেই নাথাকক, স্বামী যদি চৰিত্ৰহীন হয়, ঘৈণীৰ সুখ শান্তি নাথাকে। শক্তিশালী হোৱা কিন্তু অহংকাৰী নহবা, দয়ালু হোৱা কিন্তু দুৰ্বল নহবা, কাৰণ অহংকাৰ আৰু দুৰ্বলতাই হ'ল ধ্বংসৰ মূল কাৰণ। কাকো সৰু বুলি নাহাঁহিব, কাৰণ ভৰিৰ তলৰ দুবৰি বনহে পূজাত লাগে, মূৰৰ ওপৰৰ বৰগছ নহয়। ধন্যবাদ বন্ধু বান্ধৱীসকল। ভিডিঅ'টি কেনে পালে মোৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব, আৰু যদি ভাল লাগে ভিডিঅ'টি সকলোৰে লগত শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।